জীৱনত কিবা এটা কৰিবলৈ হ'লে সকলো কামতে কষ্ট থাকে সেইবাবে মই ৰেপিডৰ লগতে ইউটিউবটো আৰম্ভ কৰিছোঁ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ বৰ্তমান মই আছোঁ জালুকবাৰীত আৰু অইন দিনৰ দৰে আজিও ওলাই আহিলোঁ গুৱাহাটীলৈ ৰেপিড' মাৰিবৰ কাৰণে আৰু আপোনালোকক আজিৰ পৰা দেখাই যাবলৈ চেষ্টা কৰিম মই ৰেপিড' মাৰোঁতে কেনেকুৱা লোকেশ্যনত যাওঁ আৰু কেনেকুৱা লোকেশ্যনত ভাড়াবিলাক মাৰোঁগৈ বৰ্তমান আছোঁ জালুকবাৰীত এতিয়া জালুকবাৰীৰ পৰা ভাড়া লৈ কোনটো লোকেশ্যনত যাওঁ আপোনালোকক দেখাই আছোঁ সকলোবিলাক এটা ভাড়া লাগিছে ৰেজিনেল ডেণ্টেল কলেজ ভঙাগড় আৰু ভঙাগড়ত গৈ আপোনালোকক দেখাই আছোঁ আদাবাৰীৰ পৰা ভঙাগড় আহি পোৱাৰ পিছতেই লগে আৰু এটা ভাড়া লাগিলে উলুবাৰীলৈকে সেইকাৰণে মই উলুবাৰীত আহিব লগা হ'ল বৰ্তমান উলুবাৰীত আছোঁ আৰু এটা বুকিং লাগিছে উজান বজাৰলৈকে বৰ্তমান আহি পালোঁ উলুবাৰীৰ পৰা উজান বজাৰ আৰু মোৰ কাষতেই এটা মন্দিৰ দেখা পাইছোঁ মন্দিৰটোৰ নাম হৈছে গৌৰী শংকৰ ৰাম মন্দিৰ আপোনালোকক সেই মন্দিৰটো দেখাই দিছোঁ অলপ চাই লওক গাইজ উজান বজাৰত বহুত সময় ধৰি ৰখিলোঁ কিন্তু ভাড়া নোপোৱাৰ কাৰণে গুৱাহাটী ৰেলৱে ষ্টেচনত আহিলোঁ এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত চাওঁ ক'ৰ কি ভাড়া পাওঁ আপোনালোকক আজি গুৱাহাটী ৰেলৱে ষ্টেচনৰ আজিৰ পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ তো চাওকচোন আজি গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰিৱেশটো কেনেকুৱা হৈ আছে এবাৰ আহিলোঁ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা ABC পইণ্ট আহি পালোঁ এটা ভাড়া লৈ আহিলোঁ আৰু ABC পইণ্টটোৰ পৰিৱেশটো দেখাই দিছোঁ একবাৰ চাই লওক বহুত জেগা ঘূৰিলোঁ দিনটো ঘূৰি মেলি মানুহটো অৱস্থা বেয়া হৈ আছোঁ আপোনালোকে দেখা পাইছেই চাগে অৱস্থা দেখি আমি হ'লোঁ সৰু ইউটিউবাৰ আপোনালোকক বাহিৰত গৈ জেগাবিলাক দেখুৱাব নোৱাৰিব পাৰোঁ কিন্তু গুৱাহাটী চিটিখনৰ ভিতৰত যদি কোনোবা মাৰ্কেট হওক কোনোবা জেগা হওক আপোনালোকে যে চাওঁ বুলি ভাবে তলত কমেণ্ট কৰি জনাওক আপোনালোকক সকলোবিলাক ভালদৰে দেখাবলৈ চেষ্টা কৰিম আৰু ইউটিউব চেনেলটো খুলিছোঁ আপোনালোকে সঁহাৰি জনাই যাব তো ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক তো আজিলৈ ইমানেই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ